ঠিক আছে, আপোনাৰ লগত কথা পাতি বহুত ভাল লাগিল। আপোনাৰ নামটো জানিব পাৰিম নেকি? মোৰ নামটো পীতাম্বৰ আতৈ, মোৰ ঘৰ মধুপুৰতে। মই ডেকা সত্ৰাধিকাৰ মধুপুৰ সত্ৰ। কেনেকুৱা লাগিছে সত্ৰত আহি? আজি আহি ভাল লাগিছে, বহুত ভাল লাগিছে। আমাৰ অসমৰ ঐতিহ্য। আৰু এইফালে পুৱা 6টামান বজাতে সেই বাছখন আহি পালে আৰু আমি এনেকৈ যাত্ৰা আৰম্ভ কৰিছিলোঁ কোচবিহাৰ মধুপুৰ সত্ৰলৈ বুলি। তো কি ঘটিল আপোনালোকে চাই থাকক। আৰু এনেকৈ যাত্ৰা আৰম্ভ কৰি আমি নৰনাৰায়ণ সেতুখন পালোঁ, কিন্তু আজি কুঁৱলীৰ বাবে একো দেখা নাযায়। তাই মানে বিলাচীপাৰা আহি পালোঁ। তো বিলাচীপাৰাত এতিয়া অলপ ৰখিছোঁ, অলপ চাহ পানী খাব লাগিব। আৰু চাহ আমি অৰ্গেনিক খাম, আমি বনাই আছোঁ ইয়াতে, পুৰা মজাকে খাম আৰু চাহ খাই আছোঁ। আমি চাহ বনাই আছোঁ, আমি চাহ খাম এতিয়া, তাৰপিছতহে জাগাত যাই পাম। মানে বনাই খুৱাব আমাক অৰ্গেনিক পদ্ধতিত। আৰু মানে অৰ্গেনিক মানে কি আৰু দোকানত যাই খোৱা নাই, নিজে বনাই খাম। দিবা মধুপুৰ সত্ৰ যাম। মামু ওকে, হ্যাপি নিউ ইয়ার, হ্যাপি নিউ ইয়ার। আৰু এইফালে চিলাৰাৰ মূৰ্তিটো বহুত ধুনীয়াকৈ বনাই ৰাখিছে। এতিয়া ফিলিংছ আহি আছে আমি ৱেষ্ট বেংগল যোৱা বুলি। আৰু এইফালে বেনাৰখনত কি লিখিছে? সোণাৰাই পূজা। এইটো কি পূজা? কোনোবাই কমেণ্ট কৰি ক'বচোন জানিলে। আমি এনেকৈ যাইছিলোঁ মাজতে এটা মেছেজ আহিল যে ওয়েলকাম টু ওয়েস্ট বেংগল। মানে যে বোৰ্ডখন আছে এইটোৰে মানে আমাক এইফালে যাব কৈছে। তো আমি এইটো ফালে গাড়ী সোমাই দিলোঁ। এতিয়া আৰু বেছি দূৰ নাই, অলপ সময়হে লাগিব। আৰু এই যে আগত গেটখন দেখিবলৈ পাইছে, এইটোৱে হ'ল মধুপুৰ সত্ৰৰ গেট। এতিয়া আমি আহি পালোঁ, এতিয়া আমি নামি আছোঁ। এইফালে নামি আহিলোঁ। আৰু এইফালে কীৰ্তন হৈ আছে, মানে হৰে কৃষ্ণ হৰে ৰাম। আমি আজি আহিছোঁ মধুপুৰ সত্ৰ, মানে শ্ৰীমন্ত শংকৰদেৱে মানে ইয়াতে এখন সত্ৰ স্থাপন কৰিছিল। পশ্চিমবংগৰ ভূমিত, ৱেষ্ট বেংগলৰ ভূমিত যে মানে অসমত কিবা এটা কলাকৃতি আছে, এইটো চাই মানে বহুত ভাল লাগে। ত' আপোনালোকক এতিয়া দেখুৱাম, আমি তাতে যাম, কেনেকুৱা মূৰ্তিটো স্থাপন কৰা হৈছে এই বিষয়ে অলপ জানিম। বলক আৰম্ভ। আৰু শংকৰদেৱৰ এই প্ৰতিমূৰ্তিটো যোৰহাটৰ এজন সদাশয় ব্যক্তিয়ে দিছে। বন্ধুসকল, আপোনালোকে চাব পাৰিছে আমি মানে আজি আহিছোঁ ৱেষ্ট বেংগল, মানে কোচবিহাৰত আহিছোঁ। আৰু মোৰ পিছফালে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মানে প্ৰতিমূৰ্তি আছে। তো আচৰিত লাগে, মানে ৱেষ্ট বেংগলৰ ভূমিটোত যে মানে অসমৰ কিবা কলাকৃতি আছে বা শংকৰদেৱৰ মানে স্মৃতি ইয়াতো জড়িত হৈ আছে। তো সত্ৰৰ ভিতৰলৈ যাম, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। লগত আমি আহিছোঁ আজি, মই অকলে নহয়, আমি আহিছোঁ, মানে আমাৰ টীম আহিছে। পাৰিছে আমি এইখন বাছ লৈ আহিছোঁ অসমৰ পৰা। অসমৰ গাড়ী ইয়াত খুবেই কম, মানে নাই বুলিব পাৰি, এটাও গাড়ী নাই। চাব পাৰিছে অসমৰ মানুহ আমি আছোঁ চাগে। তো মোৰ মন্দিৰটো হৈছে এইফালে আমি এতিয়া যাম। ৰাহুল ভাই আছে, আপোনালোকে আহক, ভিতৰলৈ সোমাই যাম। তো জোতা চেণ্ডেল ইয়াতে খুলি যাব লাগিব, ভিতৰত ল'ব নোৱাৰে। এনেও জানে কোনো মন্দিৰত গ'লে জোতা চেণ্ডেল মানে ভিতৰত ল'ব নোৱাৰে। তো সেইটোৰে আমি আগুৱাই যাম। ইমান ধুনীয়াকৈ মন্দিৰটো মানে সজাই পৰাই ৰখা হৈছে। এইফালে সিংহ এটা আছে, সিংহ আছে বা। আৰু চৰি, মানে মই বাৰে বাৰে মন্দিৰ বুলি কৈ আছিলোঁ, একচুৱেলি মন্দিৰ নহয়, সত্ৰ বুলি ক'ব লাগিছিল। তো যিকে নহওক, মন্দিৰ সত্ৰ এইবিলাকতো একেই বস্তু ন। আপোনালোকে মন্দিৰত সোমোৱাৰ আগতে ইয়াৰ পৰা হাত ভৰি ধুই সোমাব, মানে পানীও আছে ইয়াতে। পানী কিন্তু একেই পানী ইয়াত অসম বা পশ্চিমবংগ বুলি কোনো কথা নাই। পানীৰ মাজত কোনো ভেদাভেদ নাই। পানী হিন্দু মুছলিমক বিচাৰ নকৰে। চ' পানীতো পানীয়ে, অসমৰ পানী যেনেকুৱা পাইছোঁ ইয়াতে এনেকুৱা পাইছোঁ, চাইছে। কিন্তু এইখিনি পানী বাৰু খাব নোৱাৰি, খোৱাৰ কাৰণে এইখিনি পানী নহয়, খোৱাৰ কাৰণে ক'তবা আছে। তো সেইখিনি বিচাৰি ওলাম।
তো এতিয়া মন্দিৰৰ ভিতৰলৈ সোমাই চাম কি হ'ব পাৰে। চাৰিওফালে কিমান ধুনীয়া পৰিৱেশ। এইটো আছিল কীৰ্তন ঘৰ। তো চব দেখাম আজি। জোতা চেণ্ডেল লৈ সত্ৰৰ চৌহদত প্ৰৱেশ নকৰিব, আৰু কোনেও কৰা নাই। ইফালে চাব পাৰিছে সত্ৰ যেন অনুভৱ হৈছে নে নাই এতিয়া আপোনালোকে কমেণ্ট কৰি কওক। আমি এতিয়া মধুপুৰ সত্ৰত আহিছো আৰু দাদা এজনক লগ পালো। দাদা আপুনি ক'ৰ পৰা আহিছে? মই গুৱাহাটীৰ পৰা হয়। দাদা ইমান দূৰ মানে গুৱাহাটীৰ পৰা আহিছে। তো ভাবা যায় মানে অসমৰ পৰা মানুহ নাহে, কিন্তু বহুত মানুহ আহে। মই অসমত বহুত মানুহ লগ পাইছো, এইফালে চাব পাৰিছো অসমৰ পৰা বহুত মানুহ আহিছে। তো দাদা অনুভৱটো কেনেকুৱা আপোনাৰ? ভাল অনুভৱ হয়, ভাল অনুভৱ হয়। আৰু যিহেতু এইটো অসমত নাই আৰু ৱেষ্ট বেংগলত আছে, তো বহুত মানুহে আহিব নিবিচাৰে, কিন্তু আচলতে আহিব লাগে। মই পূজাৰীজনৰ লগতো কথা পাতিছো, অসমৰ পৰা বহুত মানুহ আহা বুলি কৈছে। তো আপুনি সপৰিয়ালে আহিছে? সপৰিয়ালে আহিছো। তো ঠিক আছে দাদা, থেংক ইউ। মানে বহুত ভাল লাগিছে, অসমৰ মানুহ লগ পাই ভাল লাগে। আৰু এয়া চাওক অসমীয়া গামোচাৰ সৈতে অসমৰ পৰা অহা মানুহ। মই প্ৰথম অৱস্থাত ভাবিছিলোঁ অসমৰ মানুহ নাহে, কিন্তু ইয়াত বহুত মানুহে আহিছে। আৰু ইফালে মানে আপোনালোকে চাব পাৰিছে ফুলৰ গছসমূহ ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। তো এইখিনি বাৰু থাকক, এতিয়া সত্ৰাধিকাৰৰ লগত অলপ কথা পাতি আহোঁ। তো আপোনালোকে চাব পাৰিছে মই আজি মানে কোচবিহাৰ কয় এইখিনি ন? কোচবিহাৰ মধুপুৰ সত্ৰ। তো আটা ইয়াতে মানে অসমৰ পৰা মানুহ আহেনে নাই? আহে ডেইলি কিমান মান মানুহ আহে ইয়াতে? ডেইলি 100-150 মানুহ হয়, কেতিয়াবা কম হয়, 10-12 জন হয়, কেতিয়াবা 100-150 হয়। শংকৰদেৱৰ কীৰ্তনসমূহ ডেইলি হৈ থাকে ন? কীৰ্তন ডেইলি হয় ন? আৰু স্থানীয় ৰাইজৰ পুৰা সঁহাৰি জনায়, আমাৰ অসমৰ দৰেই জনায়। স্থানীয় ৰাইজে আহে ইয়াত সহায় সহযোগ কৰে। আচ্ছা, আপোনাৰ ঘৰ এনে কোনখিনিত? আপোনাৰ ঘৰ ইয়াতে নে? মোৰ ঘৰ মধুপুৰতে। অসমত যাই পাইছে কেতিয়াবা? যাওঁ। অসমৰ যিসমূহ সত্ৰ আছে আৰু এইটো সত্ৰৰ লগত কিবা মানে ডিফাৰেঞ্চ পাইছে নেকি বিচাৰি? ডিফাৰেঞ্চ একো নাই। শংকৰদেৱে মধুপুৰত বৈকুণ্ঠগামী হৈছে আৰু বৰদোৱাত জন্ম হৈছে। আৰু বাকীবিলাক সত্ৰত কোন সত্ৰত জিৰাইছিল ভকতসকলৰ লগত, এই ডিফাৰেঞ্চ, আৰু বেলেগ ডিফাৰেঞ্চ নাই। সকলো সত্ৰ আমাৰ একে। নাম কীৰ্তনসমূহ একে হৈ থাকে ন? শংকৰদেৱে মাধৱদেৱে পাতা সত্ৰবিলাকত 14 প্ৰসংগ হয়, বাকীবিলাকত 2 প্ৰসংগ হয়। ঠিক আছে, আপোনাৰ লগত কথা পাতি বহুত ভাল লাগিল। আপোনাৰ নামটো জানিব পাৰিম নেকি? মোৰ নামটো পীতাম্বৰ আতৈ, মোৰ ঘৰ মধুপুৰতে। মই ডেকা সত্ৰাধিকাৰ মধুপুৰ সত্ৰ। নমস্কাৰ জনাইছো। তো আমিও সেৱা জনাই হ'ব ঈশ্বৰৰ ফালে। তো আমি চালোঁ এতিয়া মধুপুৰ সত্ৰ, আকৌ গাড়ীত উঠিলোঁ, এতিয়া যাই আছোঁ। আৰু কোনো ধৰ্মীয় অনুষ্ঠানক লৈ এইটোৱে মোৰ প্ৰথম ভিডিঅ'। যদি ক'ৰবাত কিবা ভুল হৈছে তো তাৰ বাবে আপোনালোকৰ ওচৰত ক্ষমা খুজিছোঁ।